खुलुमबाय बडलेण्ड पाब्लिक रादाब नायगिरि नोंथांमोनखौ बरायबाय। दिनै गोथार फोरोंगिरि सान। हादोरसानि फरायसालि, सोलोंसालि आरो फसंथानफोराव फोरोंगिरि सान फालिनाय नुनो मोन्दों। गुवाहाटीनि श्रीमन्त शंकरदेव कलाक्षेत्रआव हादोरसा सोलोंथाइ बिफाना बानजायनाय हाबाफारियाव हादोरसानि सा 22 हादोरसा फोरोंगिरि बान्था मोननो हानाय फोरोंगिरिफोरखौ मान बिलाइजों बरायो आरो हामलायथि होयो। बे हाबाफारियाव गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया गाहाय आलासि महरै नुजाथियो। गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माया गाहाय आलासि महरै नुजाथिनानै बान्थाफोरखौ फोरोंगिरिफोरनो राननानै होयो। बे हाबाफारियावनो नुजाथिबावदोंमोन सोलोंथाइ मन्थ्रि डक्टर रनज पेगु, मन्थ्रि परिमल शुक्लबैद्य आरो सोलोंथाइ बिफाननि मावख'गोराफोर। অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টাসকল, আজিৰ সভাত উপস্থিত শিক্ষক শিক্ষয়িত্ৰীসকল আৰু অতিকে মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল, আজি শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত মই মহান শিক্ষক, দাৰ্শনিক তথা ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিসকল শিক্ষাগুৰুৰ জ্ঞান, সান্নিধ্য আৰু প্ৰেৰণাই এন্ধাৰ বিনাশী আলোকৰ বাটেৰে আগুৱাই যাবলৈ ছাত্ৰ সমাজক পথ দেখুৱাই আহিছে, সেইসকল শিক্ষাগুৰুলৈও মই গভীৰ প্ৰণিপাত জনাইছোঁ। লগতে আজিৰ অনুষ্ঠানত ৰাজ্য চৰকাৰৰ কৃতি শিক্ষকৰ বঁটাপ্ৰাপ্ত শিক্ষাগুৰুসকলকো মই আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জনাইছোঁ। ব্যক্তিগতভাৱেও আজিৰ এই অনুষ্ঠানত থিয় হৈ যিসকল শিক্ষাগুৰুৱে মোৰ জীৱন গঢ়াত আশীৰ্বাদ আগবঢ়াইছিল, তেখেতসকললৈও মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। মানৱ সভ্যতাৰ বিৱৰ্তনমুখী যাত্ৰাত মানুহৰ অন্তৰৰ জ্ঞান চেতনাক উদ্ভাসিত কৰি উচ্চাৰিত হোৱা এষাৰি প্ৰাৰ্থনা হৈছে তমসো মা জ্যোতিৰ্গময়, অৰ্থাৎ এন্ধাৰৰ পৰা মোক পোহৰলৈ নিয়া। জ্ঞানৰ সন্ধানত পৰমেশ্বৰক মানুহে কাতৰ প্ৰাৰ্থনা জনাইছিল। তম জ্যোতিষাবি তামো বাৱৰ্থ, অৰ্থাৎ তুমি তোমাৰ জ্যোতিৰে অজ্ঞানতাৰ তমসাক বিদূৰ কৰা। যিসকল মহান ব্যক্তিৰ হৃদয়ত এই প্ৰাৰ্থনাই গভীৰ আলোড়নৰ সৃষ্টি কৰিছিল, যিসকল মনীষীয়ে মানৱ জাতিক অজ্ঞান অন্ধকাৰৰ পৰা মুক্ত কৰি জ্ঞানৰ আলোকেৰে উজ্বলাই তুলিবলৈ মহৎ ব্ৰত লৈ আগুৱাই গৈছিল, তেখেতসকলে হৈছে শিক্ষাগুৰু। ভাৰতত অতীজৰে পৰা নৱপ্ৰজন্মৰ মাজত জ্ঞানৰ পোহৰ বিলাবলৈ এচাম নিষ্ঠাবান শিক্ষক শিক্ষয়িত্ৰীৰ প্ৰচেষ্টা ফল্গু ধাৰাৰ দৰে আমাৰ সমাজ জীৱনত চিৰ প্ৰবাহমান হৈ আছে। বৈদিক যুগৰ পৰা বিদ্যাদানৰ পবিত্ৰ সংকল্পক লৈ চিৰ নমস্য শিক্ষাগুৰুসকলে জ্ঞানৰ আভাৰে সমাজখনক আলোকিত কৰিবলৈ অবিৰাম প্ৰচেষ্টা অব্যাহত ৰাখিছে। সমাজত শিক্ষকৰ ভূমিকা হ'ল নৱপ্ৰজন্মক জ্ঞান উপাৰ্জনৰ প্ৰতি আকৃষ্ট কৰা, জীৱনৰ প্ৰতিটো ক্ষেত্ৰত যথাৰ্থ দক্ষ আৰু যোগ্য কৰি গঢ়ি তোলা, জ্ঞানৰ প্ৰতি শ্ৰদ্ধাৱান কৰি তোলা। আমাৰ শাস্ত্ৰত উল্লেখ আছে, যিজনে ধৰ্মৰ উপদেশ দিয়ে, অজ্ঞানৰূপী অন্ধকাৰ বিনাশ কৰি জ্ঞানৰূপী জ্যোতি প্ৰদান কৰে, দেৱতা গন্ধৰ্ব আদিয়ে যাৰ স্তুতি কৰে, সেই সাক্ষাৎ দেৱেই হ'ল গুৰু। গণাতি উপদিশতি ধৰ্মমিতি গুৰুহ, গিৰত্য জ্ঞানমিতি গুৰুহ, য়াদ্দা গিৰ্বতে স্তয়তে দেৱ গন্ধৰ্ব আদি ভীৰিতি গুৰুহ। গুৰু অবিহনে কোনো শিক্ষা বা দীক্ষা সম্পূৰ্ণ হ'ব নোৱাৰে। গুৰুৱে দিয়া শিক্ষাই জীৱনত আগবাঢ়ি যোৱাত আমাক সহায় কৰে। পিতৃ মাতৃয়ে সন্তানক জন্ম দি এই পৃথিৱীলৈ লৈ আহে, কিন্তু শিক্ষাগুৰুৱে জ্ঞানৰ পোহেৰেৰে মণ্ডিত কৰি এই সন্তানসকলক পৃথিৱীৰ বুকুত
দ্বিতীয়বাৰৰ বাবে জন্ম দিয়ে। সেয়েহে আমাৰ জন্মদাতা পিতৃ আৰু মাতৃ আমাৰ আদি গুৰু আৰু জ্ঞানৰ আলোকেৰে আলোকিত কৰা শিক্ষাগুৰু আৰু জীৱনক চিৰন্তন সত্যৰ সান্নিধ্যলৈ লৈ যোৱা ধৰ্মগুৰুসকল আমাৰ চিৰ নমস্য আৰু চিৰ পূজ্য। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰঃ না গুৰুৰধিকঃ কশ্চিৎ ত্ৰিষু লোকেস্নু বিদ্যতে। ভাৰতবৰ্ষৰ ইতিহাসত জ্ঞানৰ অমূল্য জ্যোতিৰে সমাজ জীৱন আলোকিত কৰি জিলিকি থকা এনেগৰাকী শিক্ষাগুৰুৱে আছিল ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। আজিৰ শিক্ষক দিৱসৰ পবিত্ৰ দিনটোত এইগৰাকী বিদ্বান মনীষীৰ জীৱন সম্পৰ্কে মই কিছু আলোকপাত কৰিব খুজিছোঁ। ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ভাৰত ৰত্ন ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছিল 1888 চনৰ 5 ছেপ্টেম্বৰত আৰু মৃত্যু হৈছিল 1975 চনৰ 17 এপ্ৰিলত। তাহানিৰ মাদ্ৰাজৰ এখন সৰু গাঁও তিৰুতানীত জন্ম হোৱা ৰাধাকৃষ্ণনৰ পিতৃৰ নাম আছিল সৰ্বপল্লী বীৰাস্বামী আৰু মাতৃ সীতাস্মা। তেলেগু পৰিয়ালৰ সন্তান সৰ্বপল্লী ৰাধাকৃষ্ণনে সৰুৰ পৰা মেধাৰ পৰিচয় দাঙি ধৰিছিল। শিক্ষা জীৱনত তেওঁ কেইবাবাৰো বৃত্তি লাভ কৰিছিল। 1906 চনত প্ৰথম শ্ৰেণীৰ সন্মানসহ BA পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁৰ আইন পঢ়াৰ একান্ত ইচ্ছা আছিল যদিও আৰ্থিক দুৰৱস্থাৰ বাবে সেয়া সম্ভৱ হৈ নুঠিল। সেইবাবে তেওঁ MA পঢ়িবলৈ আৰম্ভ কৰে আৰু মাহে 500 টকাকৈ জলপানী লাভ কৰে। 1909 চনত তেওঁ অতি কৃতিত্বৰে দৰ্শন বিভাগত MA পৰীক্ষাত উত্তীৰ্ণ হয়। তেওঁ বিশ্ববিদ্যালয়ৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰি এক অভিলেখো স্থাপন কৰে। MA পঢ়ি থকা সময়তে বেদান্ত দৰ্শনৰ ওপৰত তেওঁ এক গৱেষণা পত্ৰ লিখি উলিয়াইছিল। ৰাধাকৃষ্ণন 1909 চনত মাদ্ৰাজ প্ৰেছিডেন্সি কলেজত দৰ্শন বিভাগৰ অধ্যাপক হিচাপে নিযুক্তি লাভ কৰে। প্ৰেছিডেন্সি কলেজত শিক্ষকতা লাভ কৰিয়ে তেওঁ ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক নৈতিক মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে প্ৰয়াস চলায়।